নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নতুন চাকৰি খবৰ লৈ আহিছে। জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা নতুনকৈ টিচিং আৰু নন টিচিঙৰ পোষ্ট ওলাইছে। প্ৰথমে অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল আপোনালোকৰ PM শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয় কামৰূপৰ হয় জব লোকেশ্যন। ৰিকুৱাৰমেণ্ট টাইম আপোনালোকৰ টেম্পৰাৰী হ'ব আৰু ছেশ্যন আপোনাৰ 2026-27 হ'ব। ইণ্টাৰভিউ ডেট আপোনাৰ 27 জুন তাৰিখে হয়। কোনো এক্সাম নাই, আপোনালোকৰ অনলি ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ টাইম আপোনাৰ 10টা বজাত হ'ব। ভেনিউ আপোনালোকৰ PM শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয় কামৰূপ অসমত হ'ব আৰু এপ্লিকেশ্যন আপোনালোকৰ অনলি ৱাক ইন ইণ্টাৰভিউ হ'ব। এতিয়া মই আপোনাক ভেকেন্সি ডিটেইলছখিনিৰ কথা কৈ দিছোঁ। প্ৰথমটো পোষ্ট হ'ল আপোনাৰ টিচাৰ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ এটা আছে, দৰমহা আপোনাৰ 30,000 টকা দিব প্ৰতিমাহে। নেক্সট হ'ল আপোনালোকৰ য়োগা টিচাৰ কাৰণে এটা পোষ্ট আছে আৰু 12,500 টকা দিব প্ৰতিমাহে। স্পৰ্টছ কোচ ভলীবল আৰু বয়জ আৰু গাৰ্লছৰ কাৰণে এটা পোষ্ট আছে আৰু আপোনালোকৰ 20,000 টকা দিব। নেক্সটটো হ'ল আপোনাৰ স্পৰ্ট কোচ আৰু টেবুল টেনিছৰ কাৰণে এটা পোষ্ট আছে আৰু দৰমহা আপোনালোকৰ 20,000 টকা দিব প্ৰতিমাহে। নেক্সট হ'ল আপোনালোকৰ অটল টিংকাৰিং লেব ফেচিলিটেটৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে, দৰমহা 30,000 টকা দিব। মিউজিক কোচ ফ্লুইড আৰু গীটাৰ কীবৰ্ডৰ কাৰণে এটা পোষ্ট আছে, দৰমহা আপোনালোকৰ 25,000 টকা দিব প্ৰতিমাহে। ডেন্স এক্সপাৰ্ট বিহু ডেন্সৰ কাৰণে এটা পোষ্ট আছে, দৰমহা আপোনালোকৰ 25,000 টকা দিব। ট্ৰেইন ফৰ গাৰ্লছ চেল্ফ ডিফেন্সৰ কাৰণে আপোনালোকৰ টিচাৰ কাৰণে এটা পোষ্ট আছে, দৰমহা 12,500 টকা দিব প্ৰতিমাহে। এক্সপাৰ্ট ইণ্ডিয়ান নলেজ আৰু ছিষ্টেমৰ কাৰণে এটা পোষ্ট আছে আৰু দৰমহা আপোনালোকৰ 16,000 টকা দিব প্ৰতিমাহে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। আপুনি স্কিল টিচাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে PG ডিগ্ৰী হ'ব লাগিব আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত। য়োগা টিচাৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা ইন য়োগাত। স্পৰ্ট কোচ ভলীবলৰ কাৰণে আপুনি BPED নাইবা MPED হ'ব লাগিব ভলীবলত। স্পৰ্ট কোচ টেবুল টেনিছৰ কাৰণে আপোনাৰ BPED বা MPED হ'ব লাগিব টেবুল টেনিছত। নেক্সট হ'ল আপোনাৰ অটল টিংকাৰিং লেব ফেচিলিটিৰ কাৰণে MTech নাইবা BTech হ'ব লাগিব ইলেক্ট্ৰনিক বা ৰবটিকত আৰু আপুনি MCA ইলেক্ট্ৰনিক ITI উইথ এক্সপাৰ্ট হ'ব লাগিব ইন ৰবটিক্সত। মিউজিক কোৰ্চৰ কাৰণে আপুনি এনি গ্ৰেজুৱেশ্যন হ'ব লাগিব, কিন্তু মিউজিকত কৰা হ'ব লাগিব BA। নেক্সট হ'ল আপোনালোকৰ ডেন্সাৰ এক্সপাৰ্টৰ কাৰণে বিহু ডেন্স হ'ব লাগিব, গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু আপোনাৰ বিহু ডেন্স শিকা হ'ব লাগিব স্কুলত। ট্ৰেইনিং ফৰ গাৰ্লছ অন চেল্ফ ডিফেন্সৰ কাৰণে ফিমেল গ্ৰেজুৱেট হ'ব লাগিব এক্সপাৰ্ট ইন কোচিং ডিফেন্সত। নেক্সট হ'ল আপোনাৰ এক্সপাৰ্ট ইণ্ডিয়ান নলেজ ছিষ্টেমৰ কাৰণে আপোনালোকে MA ইন এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰ কৰা হ'ব লাগিব, নাইবা MA ইন হিষ্ট্ৰী এণ্ড কালচাৰ হ'ব লাগিব, নাইবা আপুনি MA ইন ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ ষ্টাডিজ কৰা হ'ব লাগিব। আপোনালোকে ডিউটি ৰিকুৱাৰমেণ্টটো চেক কৰি ল'ব। আপোনালোকৰ প্ৰত্যেকজন টিচাৰ কাৰণে বেলেগ বেলেগ হয় আৰু এজ লিমিট আপোনাৰ 50 বছৰ হ'ব মেক্সিমাম। কোনো এপ্লিকেশ্যন ফিজ নাই আৰু আপোনালোকৰ ইণ্টাৰভিউ 27 তাৰিখে হ'ব 10টা বজাত। ভেনিউটো আপোনালোকৰ এইটো আপোনালোকে চেক কৰি ল'ব। আৰু এইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো ইমেইল এড্ৰেছ দেখিছে, এই ইমেইল এড্ৰেছত নিজৰ CVটো পঠিয়াব লাগিব। যেতিয়া আপোনালোকে ইণ্টাৰভিউত যাব তেতিয়া আপোনালোকে নিজৰ বায়'ডাটা আৰু চাৰ্টিফিকেট আৰু 1 self-attested photocopies লৈ যাব আৰু এখন পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ লৈ যাব। আজি ভিডিঅ'টো ইমান আছিল বন্ধুসকল। ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।